নিউজ লাইভ টিভি। গাধৰ ক্লাছ এইটো একোতো নাজনায়ে খালি বদমাছি এইটো ক্লাছত আহিবহে মন নাযায় মাথা চাথা গৰম হৈ যায় মাথা বিহত টেবলেট খালিয়ে হল আৰু কথা কৈছা তই প্ৰশ্ন এটা সুধিলে উত্তৰ দিবা নৰা মুখ হলি তাৰ চা লাউপাত কচুপাত গাধা চলি কবাৰ অকল আমাকে সুধি থাকে আমাকতো কোনোদিন চান্সে নেদে প্ৰশ্ন সুধবা ঐ চলি তই চান না মই ছাৰ হলেও ছাৰ বেচেৰাই নাজনা কথা এটা সুধবা কৈছে সুধক দে খচ্চৰ মহাল কেবাৰ খচৰামি দে সুধ কওকচোন ছাৰ এটা ছাগলৰ চাৰিখন ঠেং যদি এখন ঠেং কোনোবাই কোবে ভাঙে কেইখন থাকিল ঐ গাধ সেইটো হিচাপ কৰবা নৰা তই তিনিখন থাকিল ছাৰ নহল ঐ চাৰিত এক গেলি তিনি নাটকে চাৰিখন থাকব ছাৰ আমাৰ ঠেংখন ক'ত যাব সেইখন পুৰি খেলাক নেকি মই জানোৱে তোহাৰ কিবা খচ্চৰামি হ'ব এতে ছাৰ ময়ো এটা সুধো তোৰো আৰু বান্ধৰামি বাকী ৰাখিলে না সুধ সুধ ছাৰ কওকচোন এডাল গছত 10টা পক্ষী বহি আছিল চিকাৰীয়ে তাৰে এটা মাল্লাক এটা গছত কেইটা পক্ষী থাকিল চাওয়া বদমাছৰ প্ৰশ্ন মোৰ মাথাই ঢুকিয়ে বানাই চিকাৰীয়ে মাৰাটো তোৰ মই পুৰি খানাই গতিকে 10টাই থাকব ছাৰ নহল গছত এটা পক্ষী নাথাকে মৰাটো তলত সৰি পৰিব আৰু বাকী কটা উৰে যাব পঢ়া শুনা নকৰা আৰু আল্টু ফাল্টু কথাই দি মাথা ভৰ্তি দুহাৰ হা এই প্ৰশ্ন সুধিলে ক'বা নোৱাৰে আৰু আমাকে গালি পাৰে উবে পিঠি ফালি দিং নেকি বদমাছ কটাৰ এই নকৰো মই তোহাৰ ক্লাছ ছাৰ মই এটা কথা কওঁ তোৰ আৰু শেষে নাই তাৰমানে বাকী আছেয়ে কচোন ক ছাৰ মই কালি স্কুলত আহিবা নোৱাৰো এনকে ক'লি নহ'ব দৰখাস্ত দিব লাগিব ছাৰ দৰখাস্ত মোৰ মুখস্থই আছে কচোন ক তোৰ মুখস্থই শুনো বাৰু প্ৰিয় ছাৰ পোনপ্ৰথমে মোৰ হিয়া ভৰা মৰম ল'ব ঐ গাধ দৰখাস্ত লেখছা না প্ৰেম পত্ৰ মৰম কৰি কৈছো তো গাত লাগছি ছাৰ ক'বা দিয়কচোন মাজতে জ্ঞান দিবা নালগে হায় ৰে খচ্চৰৰ কথা ক ক আপুনি বয়া পাইছে যদি বদলাই দিলো বাৰু অভিনয় নিবেদন অহা 25 তাৰিখ মঙলবাৰে মোৰ একমাত্ৰ মাথাটোৰ হ'বলগীয়া বিষ উপলক্ষে বিদ্যালয়ৰ পৰা ছুটিৰ আয়োজন কৰা হৈছে তদুপলক্ষে উক্ত দিনা আমাৰ ঘৰত এখন্তেক দেখা দি বেমাৰীৰ খবৰ লৈ সন্দেহ দূৰ কৰে যেন এতিয়া আপোনাৰ একান্ত বাধ্য ছাত্ৰ হায় ৰে মোৰ একান্ত বাধ্য ছাত্ৰ আইফালে তোৰ কাণ ছিঙি দিং দৰখাস্ত লেখছা না এইখন বিয়াত মাতছা বেচাৰাই বহুত কষ্ট কৰি লেখছি ছাৰ গ্ৰহণ কৰক ঐ চব কথাতে তোৰ কিহৰ ওকালতি ছাৰ গুডুৰ দৰখাস্তত ময়ো জড়িত আছো ময়ো কালি আহিবা নোৱাৰিমে কিজানি ঐ তই আৰু কিয় নাহা ছাৰ গুডুৰ যে মাথা বিষ হ'ব টেবলেটটো ময়ে আনি দিব লাগিব চাচোন বদমাছৰ কাম কি বান্দৰৰ পাল্লাত পৰলো মই ভাগ্য ভাল লেঙুন নাই নহ'লে তোহাক হাল বাবা নিলো হয় মই ঐ ব্ৰ তোৰ পাৰ্টনাৰ কথা নাহে তই আহি কি কৰবি এতে ছাৰ মই ক'বাই খুজিছিলো কি হ'ল তোৰ তোৰ কি ভেজাল হা এই যে ছাৰ লোক যাব টেবলেট আনবা এইহেন বেমাৰী মানুহটো ঘৰত একলে কেনকে থং ময়োতো ৰখি থাকবা লাগিব হায় ৰে কপাল কি খচ্চৰৰ পাল্লাত পৰলো মই এটাৰ বেমাৰ হয় নাই হ'ব বুলি দৰখাস্ত দিছি আৰু সেই বেমাৰী লৈ বাকী দুটা ব্যস্ত সৰ্বশিক্ষা নহ'লে তোহাৰ চামৰা ফাটি দিলো হয় মই আজি